হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰণৱ এণ্ড পল্লৱী ব্লগছলৈ। তো বন্ধুসকল, ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে আজি প্ৰথম মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আজি মানে গম পাইছে চবতে উৰুকা, আজি চবেই খানা পিনা খাব আৰু সকলোৱে কেনেকুৱা ধৰণে খায় কি কৰে গোটেইখিনি মই আমাৰ ইয়াত যেনেকুৱা ধৰণে মই গোটেইখিনি দেখাম। তো এতিয়া মানে মোৰ বেলেগত আমি খানাৰ কাৰণে আমি যোজা কৰিছোঁ, তাত আমি যাম বাৰু। আমি লগত মাংস চাংস বনাম, এনেকৈ কৰি খাম আৰু লগে জগে গিলি। আৰু লগত এতিয়া বৰ্তমান ঘৰত লৈ আহিছোঁ বস্তু। আমাৰ মিছেছে বনাই আছে, চাওক এইফালে মাংস চাংস ৰেডি কৰি আছে আৰু এইফালে বনাই আছে ঘৰত। তাৰপাছত আমি এতিয়া তালৈ যাম য'ত মানে মই তাত খানা খাম। গতিকে তাত যাম, এতিয়া তাত মাংস চাংস বনাম, গতিকে খাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো চাই থাকক, আজি কি কি কৰোঁ দেখাই থাকিম আৰু, তো চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল দেখিছে আমাৰ মিছেছে এতিয়া বৰ্তমান এয়া চব ৰেডি কৰিছে, আলু চালু কাটিছে আৰু মাংস লগতে মাংস চাংস ৰেডি কৰিছে। আৰু ৰাইজক শুভেচ্ছা এটা দি দিয়া। হেপী ভোগালী বিহু, চবলৈকে শুভেচ্ছা থাকিলে। তো লাগি থাকা, এতিয়া মই নিজৰ জেগাত যাওঁ, কাৰণ মোৰ বেলেগ পাৰ্টি আছে ঘৰত, পিছত আহিম মই। আৰু এয়া যে দেখিছে আমাৰ গাঁৱৰ মানুহ, নমস্কাৰ। ভোগালী বিহু শুভেচ্ছা জনাইছোঁ বুলি কৈ দিয়ক। হেপী নিউ ইয়েৰ। গতিকে হেপী নিউ ইয়েৰ বুলি কৈছে। বন্ধুসকল ভিডিঅ'টো চাই থাকক, আমি এতিয়া য'ত মানে বেলেগত যাবলগীয়া আছে আমি তাত যাম। আৰু বৰ্তমান ঘৰত মানে এতিয়া চবেই টিভি চাই আছে, এওঁলোকে দেখিছে আমাৰ ঘৰৰ চবেই এতিয়া বৰ্তমান টিভি চাই আছে। এইটো চব ড্ৰেছ পোছাক পিন্ধি ৰেডি হৈ আছে আৰু এইফালে টিভি চাই আছে চবেই। আৰু মই এটা বক্স এটা মই ৰেডি কৰি থৈছোঁ বৰ্তমান, এতিয়া মই লগাম অলপ দেৰিকৈ। তো বন্ধুসকল মই এতিয়া ইয়ালৈ আহিছোঁ য'ত আমি মানে খানা খাম। ইয়াতে দেখিছে আমি সৰুকৈ মেজি এটা আমি ৰেডি কৰি থৈ দিছোঁ বৰ্তমান। আৰু এইখিনি জেগাত দেখিছে, এইখিনি জেগাতে আমি এতিয়া বৰ্তমান তম্বু এখন তৰিম, কাৰণ ইয়াতে আমি বেছি নহয়, আমি 2-3জন মানে এটা খানা খাম। তাৰপাছতে ৰাতিপুৱা এই হোমটো আমি জ্বলাই দিম ইয়াতে। আৰু বেলেগত মানে যিখিনি আমাৰ ল'ৰা আছিলে বেলেগত খানা খাই আছে, তো আমি তালৈও যাম, তাতো মই দেখাম কি কৰোঁ। তো ভিডিঅ'টো চাই থাকক, আপোনালোকে মই গোটেইখিনি দেখাই থাকিম। এতিয়া বৰ্তমান এটা তম্বু চম্বু ধৰি আমি খানা বনোৱাৰ ব্যৱস্থা কৰোঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল দেখিছে আমি ইয়াতে গোটেই ঘৰটো বনাই দিলোঁ, এতিয়া বৰ্তমান ত্ৰিপাল দি বনাইছোঁ, লগতে স্কিন দিছোঁ ইয়াৰ ভিতৰত দেখিছে। গোটেইখিনি চব ৰেডি হৈ গ'ল। এতিয়া ইয়াতে আমি এতিয়া বনোৱা কামখিনি কৰি লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, গোটেইখিনি পাই থাকিব। মোৰ লগত আৰু এজনে সহায় কৰিছে, এইজন দেখিছে একদম পুৰা পলাইছে আৰু। নমস্কাৰ। সেইখিনি আয়োজন কৰা হৈছে ইয়াতে হেৰি কৰিম, তো চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল এতিয়া আমি আহি পেলাই মাঘ বিহু য'ত জেগা আছে তাত আমি কৰা হৈ গ'ল। আৰু বৰ্তমান এতিয়া আমি ইয়াতে মানে হোম চুম চব ৰেডি কৰা হৈ গৈছে। ইয়াত দেখিছে গোটেই হোম চুম ৰেডি কৰা হৈ গৈছে। আৰু বৰ্তমান এতিয়া মানে 4-5টা বজাৰ লগে লগে আমি হোমটো ইয়াত জ্বলোৱা আৰম্ভ কৰিম। আৰু আমাৰ ইয়াত য'ত মই মেইন জেগা বুলি কৈছিলোঁ, য'ত হোম জ্বলোৱা জেগা হ'ব, আমাৰ এইডোখৰ মেইন জেগা হয়। আমি ইয়াতে মানে ডাঙৰকৈ হোম জ্বলাওঁ। দেখিছে আমাৰ মানে যিখিনি গাঁৱৰ পৰা যিখিনি খৰি কটা হৈছিলে এইখিনিৰ লগতে আমি মানে অলপ খৰি বেলেগৰ পৰা যোগাৰ কৰিছোঁ। তো এইখিনি খৰিৰ লগতে আমাৰ গোটেই হোমটো জ্বলিব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেকুৱা লাগে জনাব, লগতে কমেণ্ট কৰিব। গোটেই ভিডিঅ'টো চাই থাকক অকল। হেপী মাঘ বিহু! চাই থাকক ভিডিঅ'টো, অলপ সময়ৰ পিছতে আমাৰ হোম জ্বলিব। তো আপোনালোকে গোটেইখিনি দেখাব ভিডিঅ'ত আমি হোম কেনেকৈ বনাইছিলোঁ, আপোনালোক দেখাইছোঁ গোটেইখিনি। ভিডিঅ'টো চাই থাকক, কমপ্লিট কৰিব, লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো চাই থাকক। বৰ্তমান এতিয়া 5টা বাজিছে বৰ্তমান বন্ধুসকল। আৰু যিখিনি আমাৰ লগৰখিনি আছে এতিয়া বৰ্তমান মানে হোম জ্বলোৱা টাইম হোৱা নাই, গতিকে মানে গোটেইখিনিয়ে মানে জুই চুই ফুৱাইছে। এতিয়া 5টা-4:30 বজাৰ পিছতে আমাৰ গোটেই হোমটো জ্বলোৱা হ'ব। তো এতিয়া মানে গোটেইখিনি ইয়াতে মানে জুই চুই লগাইছে। আৰু ইয়াত দেখিছে 3টা আমি ইয়াতে ব্যৱস্থা কৰি দিছোঁ, যিটো হোম জ্বলাবৰ কাৰণে আমি 3টা ব্যৱস্থা কৰি দিছোঁ ইয়াতে। তো এইখিনি হোৱাৰ পিছতে আমাৰ হোম জ্বলোৱাৰ ব্যৱস্থা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, হোম জ্বলোৱাৰ পিছতে আপোনালোকে গোটেইখিনি দেখা পাব। তো চাই থাকক ভিডিঅ'টো। বন্ধুসকল এতিয়া বৰ্তমান 5:30 বাজি গ'ল আৰু মানে অলপ পোহৰ হৈছে দেখিছে। তো এতিয়া আমাৰ হোম জ্বলোৱাৰ সময় আহিছে। আমাৰ যিখিনি ল'ৰা আহিছে এই জ্বলা আমাৰ জ্বলাব। ইয়াৰ লগতে আৰু এটা কোনোবা আহিব ন? আৰু কোন আহিব? আহিব, শ্ৰমিক আহিব, গোটেইখিনি ল'ৰা যিখিনি ল'ৰা লগত আহিব গোটেইখিনি আহিব। তো আমাৰ 3টা ল'ৰাক আমি মানে হেৰি কৰিছোঁ। তো 3টা ল'ৰা আহি পিনে হোমটো জ্বলাব। আপোনালোকে চাই থাকক। আমি গোটেইখিনি মানে ইয়াত দেখিছে আমি 3মুঠি আমি ইয়াত ৰেডি কৰি থৈ দিছোঁ। তিনিমুঠি আমি ৰেডি কৰি থৈ দিছোঁ। তো তাৰপিছতে আমি ইয়াতে ৰেডি কৰি থৈ দিছোঁ দেখিছে। এনেকুৱা 3মুঠি লৈ লগতে আৰু এটা ল'ৰা আহিছে, জ্বলাব আৰম্ভ কৰিছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক গোটেইখিনি।
তো এতিয়া বৰ্তমান এনেকৈ ঘূৰা হ'ব, ঘূৰাৰ পিছতে আমাৰ আপোনালোকৰ ফালে কেনেকুৱা নিয়ম কমেণ্ট কৰি জনাব। লগতে আমাৰ ফালে যিটো নিয়ম মই আপোনালোকক দেখাই আছোঁ, গোটেইখিনি আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এনেকৈ ঘূৰি পেলাই আপোনাৰ তিনিটা ল'ৰা আছে, তিনিটা চাইডৰ পৰা আমাৰ জুইখিনি জ্বলোৱা হ'ব। তাৰপিছতে হোমটো গোটেইটো জ্বলি যাব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, ভাল লাগিলে কমেণ্ট কৰিব, লগতে লাইক কৰিবলৈ নাপাহৰিব। তো চাই থাকক আপোনালোকে। অলপ ফাঁক কৰি দিয়া, অলপ ফাঁক কৰি দিয়া। বন্ধুসকল দেখিছে এতিয়া মানে ইয়াতে আমি যিটো তিনিটা জেগা আছে, তাতে আমি যিখিনি তিনিটা মুঠি বনোৱা আছে, তিনিটা মুঠি এটা সোমোৱাই দিয়া হৈছে। তো ইয়াৰ পিছতে আমাৰ হোমটো জ্বলি উঠিব আৰু খন্তেক সময়ৰ পিছতে আৰু অকণমান সময়ৰ পিছতে আমাৰ হোমটো জ্বলি উঠিব। আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াত দেখিছে জ্বলা আৰম্ভ হৈ গৈছে। লগতে আৰু এফালে মই দেখা আছোঁ, এইফালে ইয়াতে দিছে, তিনিটা চাইডৰ পৰা দিয়া হ'ব। এইটো দেখিছে এইফালে এটা চাইডত দিছে, আৰু এটা চাইডত দিয়া হ'ব। এটা চাইড দেখিছে বন্ধুসকল, এইফালে ভিতৰত সোমোৱা হৈছে। আপোনাৰ চাওক, আৰু অকণমান সময়ৰ পিছতে, খুব বেছি 10 মিনিটৰ পিছতে গোটেই আমাৰ হোমটো মানে বহুত ডাঙৰ জুই হৈ উঠিব। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকৰ ফালে কেনেকুৱা ধৰণে জ্বলায়, কি জ্বলায়, আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি জনাব। তো বন্ধুসকল দেখিছে আমাৰ এতিয়া আমাৰ যিকেইজন মানে আমাৰ গাঁৱৰ ল'ৰা, তো আমাৰ মানে যিখিনি আমাৰ হোম জ্বলোৱা যিখিনি আমাৰ কমিটি আছিলে, গোটেইখিনি আমি হোমটো ব্যৱস্থা কৰিছোঁ। ইয়াৰ পিছতে আমাৰ হোমটো এতিয়া আৰু 10 মিনিটৰ পিছতে গোটেই হোমটো ডাঙৰকৈ উঠিব। অকণমান দূৰলৈ যাওক। তো হোমটো জ্বলি উঠিব। আপোনালোকে চাই থাকক। আৰু এওঁলোকক সুধিম তেওঁলোকে কেনেকুৱা পাইছে হোমটো, আমাৰ গাঁৱত বিহু পাতি কেনেকুৱা পাইছে। প্ৰত্যেক বছৰে আমাৰ লগত সহযোগ কৰি আছে। তো তেওঁলোকক সুধিম কেনেকুৱা পাইছে। অতি সুন্দৰ। মানে আমাৰ বাপতিসাহোন বিহুটো পৰম্পৰা যৎপৰোনাস্তি চেষ্টা কৰিছোঁ ৰক্ষা কৰিবৰ কাৰণে। এতিয়া আমি নগাঁও জিলাৰ ৰহাত উপস্থিত আছোঁ। ৰহাৰ আমাৰ এখন 3 নম্বৰ ৱাৰ্ডৰ হয়। গতিকে ইয়াত আমি ভোগালী বিহুটো যেনেধৰণে পাৰিব লাগে আমি নোৱাৰিলোঁ। যৎপৰোনাস্তি চেষ্টা কৰিছোঁ পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত। সৰু ডাঙৰ ডেকা বুঢ়া সকলো মিলি পেলাই ভোগালী বিহুটো সকলোৰে প্ৰিয়। গতিকে তাকে সুন্দৰভাৱে আমি উদযাপন কৰিবলৈ যত্ন কৰিছোঁ। আমাৰ মধ্য অসমৰ নগাঁও জিলাৰ ৰহাত এনেদৰেই পালন কৰা হয়। হয়তো ভিন ভিন জেগাত বিভিন্ন ধৰণে পালন কৰিবও পাৰে। আপোনালোকে ভিডিঅ'টো চাব আৰু ভাল লাগিলে লাইক কৰি দিব। বন্ধুসকল তেওঁক ধন্যবাদ জনাইছোঁ। লগতে তেওঁক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে এওঁকো সুধিম বিহুৰ উপলক্ষে বিহুৰ উদযাপন কৰি কেনেকুৱা পাইছে, এওঁৰ পৰাও জানিম। গোটেইখিনি আপোনালোকে চাই থাকক। আপুনি কেনেকুৱা পাইছে গোটেইখিনি? হয়, ভাল লাগিছে। পোনপ্ৰথমে মই সকলোকে ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু খুব সুন্দৰ হৈছে। আৰু আমাৰ প্ৰণৱ দাসৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। লগতে ছাবস্ক্ৰাইব আৰু কমেণ্ট নকৰিবলৈ নাপাহৰিব। আৰু আমি তিনিজনে মিলি চেনেলটো ছাবস্ক্ৰাইব কৰক বুলি জনালোঁ। জয় আই অসম। বন্ধুসকল এতিয়া আমাৰ লাহে লাহে হোমটো ওপৰলৈ উঠিব ধৰিছে। লগতে জুইখিনি মানে দেখিছে আপোনালোকে, আৰু অকণমান সময়ৰ পিছতে আপোনালোকে দেখাব পাৰে আগলৈকে জুই উঠি যাব। আৰু গোটেইখিনি তাৰপিছতে আমাৰ গোটেই হোমটো আজিৰ দিনটো আৰু সন্ধিয়ালৈকে হয়তো কাইলৈকে থাকিব পাৰে বন্ধুসকল। গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে। হোমটো আপোনালোকৰ ফালে কেনেকুৱা ধৰণে হোম জ্বলায় আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই থাকক। আমাৰ ফালে এনেকুৱা ধৰণে জ্বলোৱা হয়। আৰু আমি ইয়াতে যিখিনি কেঁচা কৰি দিছোঁ, তাৰ লগতে আমাৰ সৰু সৰু শুকান কৰি দিয়া হৈছে। তো এইখিনি আমাক কেঁচা খৰি জ্বলোৱাত সহায় কৰিব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। গোটেইখিনি আমাৰ লগতে আমাৰ যিখিনি ল'ৰা আছে সেইখিনি গোটেইখিনি ইয়াতে আছে। গোটেইখিনি দেখিছে গোটেই গাঁও মানুহ এতিয়া বৰ্তমান আহিছে, গোটেই চাই আছে। তো আপোনালোকে চাই থাকক। হোমটো আৰু অলপ ডাঙৰ হ'লে আমি আকৌ এবাৰ দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই দেখিছে আমাৰ বন্ধুসকল হোম জ্বলোৱাৰ পিছত আমাৰ যিখিনি মানে ডাঙৰ ল'ৰা আছে গোটেইখিনিকে ফূৰ্তি কৰিব লাগিছে। হেপ্পী ভোগালী বিহু। তো বন্ধুসকল এতিয়া আমি 10 মিনিটৰ পিছত মই আপোনালোকক দেখাই আছোঁ হোমটো অৱস্থা। 10 মিনিটৰ আগত কেনেকুৱা হোমটো আছিলে, বৰ্তমান কেনেকুৱা হোমটো আছে গোটেইটো চাওক। আমাৰ জুই পেলাব আপোনালোকে বেলেগ এটা চাইডৰ পৰা দেখাই আছোঁ। এইটো ফালে চাওক জুই দেখিছে। আৰু অকণমান হৈছে ইয়াতকৈ আৰু ডাঙৰ জুই উঠিব বন্ধুসকল। আৰু দেখিছে আমাৰ মানে যিটো আগটো দেখিছে, আগৰ পৰা ওপৰলৈ গুচি যায় জুই। অকণমান সময় জ্বলাৰ পিছত আপোনালোকে গম পাব কিমান জুই ডাঙৰ হয়। তো বন্ধুসকল আমাৰ উৰুকা ফালে আমাৰ মানে যিটো উৰুকা হয়, তো আমাৰ ফালে এনেকুৱা ধৰণে উৰুকা পতা হয়। আপোনালোকে কেনেকুৱা ধৰণে পাতে আপোনালোকে জনাব কমেণ্ট কৰি। আৰু লগতে আমাৰ যিখিনি ল'ৰা আছে আমাৰ গোটেই মানুহখিনি দেখিছে, আমাৰ গোটেই মানুহখিনি ইয়াতে ফূৰ্তি কৰি আছে। লগতে আমাৰ গোটেই গাঁৱৰ মানুহে দেখিছে চব আহিছে।
আমাৰ এইফালে মানে যেনেকুৱা কৰা হয় আপোনালোকক মই দেখালোঁ। তো আজি ভিডিঅ'টো মই ইমানটা সামৰণি মাৰিছোঁ আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তো আগলৈ ভিডিঅ'বোৰ চাই থাকিব। তো সকলোকে নমস্তে চালাম, বাই বাই।